सो फ्रेंड्स और बर्तमान आसो हिमाचल प्रदेशर अकमान रास्तात और 10-15 मिनट रेस्ट कर मजा कर ओलाई जाम बर्तमान आसो हारियाना पर राइड स्टार्ट करिम अकमान बेयाओ लगी आछे यदि आपनालोके ट्रेवलिंग ভাল पाए सो भिडिओ चाब डेंजर राइड हब गई आछे पहाड़ ट्रिप स्टार्ट हम आज बहुत डेंजर हो गई लाहे लाहे गरम एनेकुवा गरम न रास्ता माजे माजे रखी रेस्ट कर गई आसो अरे कुकुर सब ना क्यूट है रूमर बेडरूम सब पूरा एकदम आल्टिमेट है नेक्स्ट बुकात पड़ी पड़ी अवस्था बेया फॉलो हाय गाइस गुड मॉर्निंग एंड वेलकम बैक टू माय न्यू ब्लॉग और आज बहुत टेंशन हल माने आउटे आउटे बरखुण दी आছিলে बरखुण दी गोपुरটো ৰাখিছিলোঁ পেণ্টৰ এইখিনি আৰু গোপুৰটো সাৰি ক'ত পৰি গ'ল গমে নাপালোঁ টেনশ্যন আৰু ৰাইডিং জেগাত ল'ব আহিছিলোঁ আৰু আপোনালোকে যদি কিবা ৰাইডিং জেগাত ল'ব বিচাৰে তেওঁ আহিব বহুত কম দামত फुल डिस्काउंट আছে 816176 ये मेरा कॉन्टैक्ट नंबर है व्हाट्सएप नंबर আহি পেলাই ডাইৰেক্ট কণ্টেক্ট কৰিব এনেকুৱা ৰাইডিং পেণ্ট জেকেট চব পাই যাব এভেইলেবল আছে আৰু কম দামত আপোনালোকে পাই যাব যদি আপোনালোক আহিব নোৱাৰে নাম্বাৰটো ফোন কৰিব পে কৰি দিব বা পে নকৰিলেও হাফ পেমেণ্ট কৰিলেও আপোনালোকৰ ঘৰত কোৰিয়াৰ হৈ যায় একো চিন্তা নাই অল ওভাৰ ইণ্ডিয়া কোৰিয়াৰ হৈ যাব নকৰিবা দুখ কৰি লাভ নাই এই হিৰো 8 গৈছে ন মই এইটো ল'ম বুলি ভাবিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তাতে বহুত আছে চাও এইটো নল'লে বেলেগ ল'ব পাৰোঁ আজি গাৰ্ডন চাইজো চেক কৰি যদি ভাল হয় মজাকৈ ল'ম অকণ বেয়াও লাগি আছে যিহেতু আজি 5 নম্বৰ দিন আমাৰ ৰাইডৰ আৰু মজাকৈ আমি ভাবিছিলোঁ ফুল এনজয় হ'ব আৰু গোপুৰটো ঘৰে গ'ল মনটো অকণ বেয়া লাগিছে মানে ব্লগ কৰিব মনে যোৱা নাছিলে চ' যিয়ে নহওক ব্লগ কৰি আছোঁ আপোনালোকক দেখাম ভাবিছোঁ যিখিনি পাৰোঁ দেখাম আৰু পেলাই কেইটামান ভাইটি লগ পাই গৈছোঁ চবে ছাবস্ক্ৰাইব কৰে চেনেলটো চব লোক ভিডিঅ' देखे ना ओके तुम्हारा नाम क्या था युवराज तुम्हारा हर्ष तुम्हारा भाई तुम्हारा तुम्हारा ओके वीडियो देखना ठीक है ना এনেকুৱা দুখ ন বহুত দুখ মনত ভাই অকণমান এক্সিডেণ্ট হৈ গৈছিলে একো নাই লাইট কেছ আগবাঢ়ি যোৱা একো নাই টেনশ্যন নাই তোমাৰ কি প্ৰব্লেম নাই মই আছোঁ মই চলাই দিম মাজে মাজে নাই একদম টেনশ্যন নাই ওকে তো মিলিজুলি চৰকাৰ নো টেনশ্যন নো পেনশ্যন যিয়ে নহওক গোপুৰ হৈ আছে একো নাই চ' মজাকৈ ৰোড ট্ৰিপ এনজয় কৰোঁ যদি আপোনালোকে ট্ৰেভেলিং ভাল পায় চ' ভিডিঅ' চাব আৰু মজাকৈ ৰোড ট্ৰিপ এনজয় কৰোঁ চলো বৰ্তমান আছোঁ হাৰিয়ানাৰ পৰা আমি ৰাইড ষ্টাৰ্ট কৰিম আৰু এইপিনে মজাকৈ গিয়াৰ জেগাত লৈ ল'লোঁ এইপিনে লৈ ল'লোঁ পেণ্ট এইপিনে মজাকৈ পেণ্ট চেণ্ট লগাই ল'লোঁ টেনশ্যন নাই এতিয়া আৰু যিহেতু ৰাইডটো বহুত ডেঞ্জাৰ হ'ব গৈ আছে লাহে লাহে মজাকৈ ওলাই যাওঁ আৰু এইপিনে বাইকৰ আমাৰ লাইনিং এনেকৈ চিৰাজদা টেনশ্যন বহুত হৈছে ভোক লাগিছে ন চিৰাজদা বহুত চিৰাজদা কি যাই পাম নাই আজি লোকেশ্যনত যাম ৰাতি হ'ব ৰাতি হ'ব 3 hours later আৰু ইয়াৰ পৰা মজাকৈ অকণ পেট্ৰল ভৰাই ল'লোঁ এইপিনৰ পৰা ফুল টেংকি কৰি ল'লোঁ টেনশ্যন নাই যিহেতু দেখা পাই আছোঁ আমাৰ ফটো চাইছে মানে গম নাপাওঁ পুৰা পাহাৰ এতিয়া আমাৰ ষ্টাৰ্ট হ'ব পাহাৰ ৰাইড ডেঞ্জাৰ ৰাইড হ'ব গৈ আছে আপুনি চাই থাকক আপোনালোকে आम्बाला और मैं भेज थाली खाई आसो चिकेन थाली मुझे खाई कि ओला जा लगे और लगत दुजन आई पा ना तो इहतर प्रब्लेम एक्सिडेंट हो तो हाथ प्रब्लेम तो लाहे लाहे और मजा खाई कि ओला जाओ और यार जी गरम दिशा न आज बापरे হৈ গ'ল আপুনি মজাকৈ খাই চাই ওলাই গ'লোঁ আৰু মজাকৈ যাব লাগিব এতিয়া আমাৰ ক'ত যাওঁ এতিয়া ভালকৈ গম নাপাওঁ গৈ আছোঁ গৈ কিনে গৈ আছোঁ পাওঁ কি ভৰি দি উঠিম ধৰিব পাৰিবা ন পাৰিবা ন নাই ভৰি দি উঠিব নালাগে নৰ্মেল উঠিম
পাহাৰৰ ৰোড ট্ৰিপ ষ্টাৰ্ট হ'ব আৰু মাজতে আমি কিবা খাই লওঁ ভোক লাগিছে বহুত বাইক চলাই থাকিলে বহুত ভোক লাগি থাকে তো চাওঁ যদি কিবা পাওঁ অকণমান খাই লওঁ খাই কিনে মজা আকৌ ৰোড ট্ৰিপ ষ্টাৰ্ট দিম এইপিনে কিবা আছে নে নাই চাই লওঁ আগত কোনপিনে বলে যাও এখন রোদ খাই লম সব কি বাবু कभी कभी तो हमसे घबराना सभी 1 hour later আৰু এনেকৈ পাঞ্জাৱ বৰ্ডাৰ পাৰ হৈ কিনে বৰ্তমান ফাইনেলি আহি পেলাই পাহাৰৰ ৰোড ষ্টাৰ্ট হ'ব যে পাহাৰ ৰোড ট্ৰিপ ষ্টাৰ্ট হ'ব আজিৰ পৰা আৰু আজি যাম এটা ধুনীয়া লোকেশ্যনলৈ ক'ত যাম কৈ আছোঁ বাৰু আপুনি পিছপিনে চাব পাৰিছে এইবাৰ হ'ব আমাৰ মেইন ৰাইডিং এবাৰ হ'ব আমাৰ এতিয়া মেইন ৰাইড বহুত ডেঞ্জাৰ হৈ গৈছে লাহে লাহে তাৰপিছত গৰম এনেকুৱা গৰম ন আৰু এইপিনে আছে উজ্জ্বল দা কেনেকুৱা লাগিব কওক একদম ফান আৰম্ভ হ'বলৈ গৈ আছে আৰু এইপিনে জুন্দা আছে জুন্দা এইবাৰ কেনেকুৱা ফাইনেলি মাউণ্টেইনছ আমাৰ লেজি বয় আহি গ'ল আমাৰ সকলোতকৈ গ্ৰুপৰ লেজি বয় পাহাৰৰ ট্ৰিপ ষ্টাৰ্ট কি মজা লাগিছে কিন্তু অকণমান ৰেষ্ট কৰিলোঁ আৰু 10-15 মিনিট ৰেষ্ট কৰি আমি মজা কৰি পৰা ওলাই যাম ডেঞ্জাৰ ট্ৰিপ হৈ আছে এইবাৰ ৰাস্তাত শুই বাগৰি যাব লাগিব উপায় নাই আৰু এইপিনে জোতা চাওক না জোতাৰ বোকাত পৰি পৰি অৱস্থা বেয়া ৰাস্তা ৰেষ্ট কৰি কৰি গৈ আছোঁ আৰু গৰমটো বহুত বেছি আজি আমি বেছি কিলোমিটাৰ ডিষ্টেঞ্চ মানে যাব পৰা নাই গৰমৰ কাৰণে গৰমটো বহুত বিচাৰে যিটো ৰাইডিং জেকেট ন পিন্ধি আছোঁ এনেকুৱা হিট দি আছে বাট গৰমটো আমি পাম আৰু আজি কালিলৈ গৰমটো পাম বাট নেক্সট ডে গৰমটো নাপাওঁ আৰু এনেকৈ চবেই অলপ ৰাস্তা মাজে মাজে ৰখি ৰেষ্ট কৰি গৈ আছোঁ আৰু উপায় নাই ৰাস্তাৰ মাজতে বহি শুই চাহ পানী খাই এনেকৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ যিখিনি পাৰোঁ আৰু গৰম মানে বহুতে বেছি গৰম চ' গৈ আছোঁ গৈ কিনে আপোনালোকক দেখাই আছোঁ এনেকুৱা গৰম ন আমি বৰ্তমান আছোঁ হিমাচল প্ৰদেশ আৰু এনেকুৱা গৰম দেখা পাইছে মানে ছেকেণ্ডত মানে মুখ ঘামি যায় আৰু অকণমান নেমু চ'ডা পানী দি অকণমান পানী খাই কিনে আকৌ ওলাই যাওঁ আৰু এইপিনে আছে উজ্জ্বল দা কেনেকুৱা টেষ্টি বহুত ভাল কিমান গাটো ঠাণ্ডা 30 ৰুপিজ ক'লো 30 ৰুপিজ ক'লো এইপিনে এনেকুৱা আৰু কেইটা পাওঁ হিচাপে নাই তেওঁ আজি হয়গৈ ৰাতি হ'ব ন উজ্জ্বল দা ৰাতি আৰু হৈ গ'ল এটা প্ৰব্লেম আৰু মানে অহাৰ পিছত অলপ লাইট কিবা কিবি প্ৰব্লেম হৈ আছে ন জোনদা এতিয়া প্ৰব্লেমটো আৰু চিৰিয়াছ প্ৰব্লেম হৈ গ'ল এতিয়া আকৌ ষ্টাৰ্টাৰ মটৰৰ প্ৰব্লেম এতিয়া আকৌ এইপিনে চাওক গাড়ী এনেকুৱা ষ্টাৰ্ট দি ৰাখিব লগা হৈছে কাৰণ কি আকৌ ঠেলি ষ্টাৰ্ট কৰিব লাগিব সেইকাৰণে গাড়ী ষ্টাৰ্ট দি ৰাখিছোঁ আমাৰ চবৰে কিবা কিবি হৈ আছে কিন্তু হৈ আছে কিবা না কিবা অলপ কিবা ৰোমাঞ্চক হৈ আছে ৰোমাঞ্চক হোৱা ভাল নহ'লে একেবাৰে বৰিং তেনেকৈ আকৌ গাড়ীটোৰ কাৰণে অকণমান টেনশ্যন হৈ আছে যাওঁ একো নাই হৈ যাব ন চ' ফ্ৰেণ্ডছ আৰু বৰ্তমান আছোঁ হিমাচল প্ৰদেশৰ অকণমান ৰাস্তাত মানে কি ক'ম আৰু এনেকুৱা গৰম ন আৰু এইপিনে আমাৰ টাইগাৰৰ অলপ প্ৰব্লেম হৈ গ'ল টাইগাৰৰ বেটাৰীটো অকণমান ডাউন হৈ গ'ল চ' ঠেলি ষ্টাৰ্ট কৰিব লগা হৈছে ডাউনত একো নাই
আৰু এনেকৈ 100 কিলোমিটাৰ পাৰ হৈ অকণমান পাহাৰৰ ছাইডত এটা ধুনীয়া ৰেষ্টুৰেণ্ট মানে কি পাহাৰৰ ছাইডত যিটো সৰু সুৰা কটেজ টাইপৰ আৰু মানে হোটেল হয় অকণমান ধুনীয়াকৈ আহিলোঁ আৰু পাহাৰত আহিলে মেইন হ'ল মেগী অকণমান মেগী খাই লওঁ যিটো টাইমো হৈ গ'ল 5:30 গ'ল ন 5:30 হৈ গ'ল আৰু এইপিনে চিৰাজত ভাত ল'লে আৰু আমাৰ কাৰণে মেগী আৰু পাহাৰৰ মজা লৈ কিনে মেগী খাওঁ। আৰু আমাৰ ছুপাৰ বাইকৰ অৱস্থা চাওক বেটাৰী ডাউন ঠেলি কিনে ষ্টাৰ্ট কৰিব লগা হৈছে উপায় নাই ৰেডি পুৰা বেটাৰী ডেড 1 2 3 গো ধক্কা लगाओ জয় মাতা দি চলো চলো এ বেটি না বাপৰে বাপ এখন বেয়া আমাৰ কণ্ডিশ্যন বেয়া একদম ইমান খালি কৰি থাকিব এবাৰ খালি ধাক্কা দিয়া ৰাখিলোঁ মজাকৈ খানা পিনা হৈ গ'ল আৰু মজাকৈ ওলাই যাওঁ আৰু এতিয়া যাম আমি ক'ত যাম নিজে নাজানো গৈ কিনে লগ পাইছোঁ বলক চলো আকৌ মেইন চেম প্ৰব্লেম বেটাৰী ডাউন আকৌ ঠেলিব লগা হ'ল উপায় নাই আৰু কি কৰিম আমাক মান্থলি চেলাৰী দিব 1 মাহৰ চেলাৰী দিব চিৰাজ যায় উপায় নাই আকৌ ষ্টাৰ্ট কৰিলোঁ উপায় নাই এনেকৈ বাইকটো ধীৰে ধীৰে আমি ষ্টাৰ্ট কৰিব লগা হ'ল গেৰেজ নোপোৱালৈকে আমি এনেকৈ ধীৰে ধীৰে ষ্টাৰ্ট কৰিব লাগিব উপায় নাই লগৰ এজন আছিলে লগৰ এজন লগ ধৰি পাৰিলোঁ আজি কুকুৰটো চাওক না কি কিউট হয় কি ডগ থা फ्रेंच बुलडॉग फ्रेंच बुलडॉग कारण मजा আৰু ৰাস্তাত এনেকুৱা ধাৰাসাৰ বৰষুণ ভালকৈ ভিডিঅ' কৰিব পৰা নাই মোবাইলত চাৰ্জো নাছিলে কেমেৰাত চাৰ্জো নাছিলে চ' আহি গ'লোঁ এনেকুৱা মানে কি ক'ম আৰু এনেকুৱা বৰষুণ ন আৰু এইপিনে উজ্জ্বল দা আজি বৰষুণটো কেনেকুৱা পালে ভাল লাগিছে একদম মজা লাগিছে ন আৰু আমাৰ ৰুমৰ বেডবোৰ চাওক পুৰা একদম আল্টিমেট হয় নেক্সট লেভেল চ' আজি ভিডিঅ'টো এইখিনি লগ পাইছোঁ নতুন ভিডিঅ' নতুন জেগাতে বাই বাই গুড নাইট